নমস্কাৰ বন্ধুবান্ধৱী সকলোকে নয়ন অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখুৱাম আপোনালোকৰ মোবাইলৰ যোগেদি PM কিষাণৰ যোনটো আপোনালোকে মাহিলী কিস্তি পাই 2000 টকা, সেইটো কেনেধৰণে আপোনালোকৰ মোবাইলত চেক কৰিব। ইয়াৰ বাবে আপোনালোকে অন্য একো কৰিব নালাগে। সৰ্বপ্ৰথমে আপোনালোকে ক্ৰোম ব্ৰাউজাৰ যোনটো আছে মোবাইলত সেইটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব তাৰপিছত আপোনালোকে ইয়াত যোনটো ফাৰ্ষ্ট লিংক আহিছে PM কিষাণত অ'পেন কৰিব। PM কিষাণত অ'পেন কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াত দেখি পাব বেনিফিচিয়াৰী ষ্টেটাছ। তাৰপিছত আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা এণ্টাৰ ভিলেজ নাম্বাৰ যিকোনো এটা দেখাবলৈ ইয়াত লিখিবলৈ আহিছে। আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন আপোনাৰ নাম্বাৰ যোনটো হয় নাম্বাৰ মোবাইল নাম্বাৰটো দি দিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত এণ্টাৰ ইয়াত যোনটো আপোনালোকৰ মোবাইল নাম্বাৰ থাকিব ইয়াত দিব। তাৰপিছত আপোনাৰ ইয়াত যোনটো এণ্টাৰ ইমেজ টেক্সট দেখাই আছে, যোনটো আপোনাৰ ইয়াত তলত দিয়া আছে ইমেজত দেখাই আছে, সেইটো ইয়াত ছাবমিট কৰি দিব। ছাবমিট কৰি গেট ডাটা কৰি দিব। আপোনালোকৰ যোনটো বেংক ডিটেইলছ হয়, আপোনাৰ একাউণ্টত যোনটো এমাউণ্ট সোমালে, যোনটো কিস্তি আপোনাৰ এমাউণ্টত সোমালে, একাউণ্টত সোমালে, সেইটো আপুনি আপোনাৰ মোবাইলত দেখা পাব। বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিলে ভিডিঅ'টো চাই প্লিজ কমেণ্ট কৰিব, জনাব। আৰু আপুনি যদি সৰ্বপ্ৰথম মোৰ চেনেলটোত চাইছে তেতিয়াহ'লে আপুনি প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিব। সকলোকে ধন্যবাদ।